এখন চহৰৰ দুটা ককাই ভাই কাঞ্চন আৰু ৰাগ গেৰেজত মেকানিকৰ কাম কৰিছিল। দুইটাই বহুত কষ্ট কৰিছিল। এদিন গেৰেজত কাম কৰি থাকোঁতেই ভাই মই ভাবিয়ে আছিলোঁ আমি যদি এনেদৰে কাম কৰি থাকোঁ তেতিয়া এদিন আমাৰ নিজৰ গেৰেজ খুলি ল'ম আৰু সোনকালে 2খন আৰু 3খন আৰু সোনকালে প্ৰত্যেকখন চহৰতে আমাৰ গেৰেজ হ'ব। এইষাৰ কথা কৈ দুয়োটা কাঞ্চন আৰু ৰাগ নিজৰ কাম বন্ধ কৰি ওপৰলৈ চাই হাঁহি মাৰি ভাৱনাত হেৰাই গ'ল। সপোনত কাঞ্চন আৰু ৰাগ নিজৰ নতুন গেৰেজৰ আৰম্ভণিৰ ৰিবন কাটি আছে। তেতিয়াই পিছফালৰ পৰা কোনোবাই ঠেলা মাৰি দিলে আৰু দুয়োটাই ভয় খাই সপোনৰ পৰা বাহিৰলৈ আহিলে। কাঞ্চনৰ কাষতে সিহঁতৰ গেৰেজৰ মালিক, গ্ৰে চাৰ্ট, ক'লা পেণ্ট, কাৰ্লি চুলি আৰু চকুত চশমা। তোমালোক দুটাৰ দ্বাৰা এটা কামো শুদ্ধকৈ নহয়। কালি এখন গাড়ী তোমালোকে বনাই দিছিলা। গ্ৰাহকৰ ফোন আহিছিল, তেওঁৰ গাড়ীৰ পৰা ধোঁৱা ওলাই আছে আৰু ৰাস্তাতে বন্ধ হৈ গ'ল। এইটো 1 মাহত তোমালোকৰ 8 নম্বৰটো কমপ্লেইন। মই তোমালোক দুটাক এতিয়াই কামৰ পৰা উলিয়াই দিম। ওলাই যোৱা মোৰ গেৰেজৰ পৰা। মালিক, এইটোতো হ'ব পাৰে যে তেওঁৰ গাড়ীয়ে বেয়া। আমিতো ভালকৈ কাম কৰিছিলোঁ। বেয়া গাড়ী ভাল কৰাটোৱে আমাৰ কাম। ওলাই যোৱা ইয়াৰ পৰা। আৰু মালিকে দুয়োটাকে গতিয়ে উলিয়াই দিলে। কাঞ্চন আৰু ৰাগ সিহঁতৰ সৰু ৰুমটোৰ বিচনাত আছিল। সন্মুখৰ দেৱালখনত বিষ্ণু ভগৱানৰ ফটো ওলমাই থোৱা আছিল। ৰাগে কাঞ্চনক ক'লে, ভাই আমি সকলো ঠাইতে মন লগাই কাম কৰোঁ, হ'লেও আমাক প্ৰতিটো ঠাইৰ পৰা উলিয়াই দিয়ে। কোনেও আমাৰ কথা চিন্তাই নকৰে। সঁচা ভাই, ইয়াত কাৰোৰে আমাৰ প্ৰয়োজন নাই। ব'ল ক'ৰবাত বেলেগ ঠাইত যাওঁ, হয়তো তাত আমাক কোনোবাই গুৰুত্ব দিয়ে। কিন্তু ভাই তাত আমি কৰিম কি? মনত আছেনে তোৰ মায়ে যে কৈছিল ভগৱানৰ নাম ল'লে সকলো পোৱা যায়। ব'ল বস্তু বান্ধ, এতিয়া আমি সেইটোৱেই কৰিম। ভগৱানৰ নাম ল'ম আৰু পইচা গোটামগৈ। সেইটো কেনেকে? আৰে আমি বাবা হৈ মানুহক জ্ঞান দিম আৰু তেওঁলোকৰ পৰা পইচা ল'ম। সেইটোতো বাৰু ঠিকেই আছে, কিন্তু আমি মানুহক কি জ্ঞান দিম? আৰে ভাই, যি আমাক মায়ে কৈছে, তই বেছি প্ৰশ্ন নকৰিবি। বস্তু বান্ধ, আমি ৰজা বীৰেন্দ্ৰ ৰাজৰ চৰাইদেউ নগৰত যাম। চৰাইদেউ নগৰত কাঞ্চন আৰু ৰাগ গেৰুৱা কাপোৰত, কান্ধলৈকে চুলি, ডিঙিত ৰুদ্ৰাক্ষৰ মালা, ভৰিত খৰম, কান্ধত ওলমি থকা জোলোঙা, হাতত ৰুদ্ৰাক্ষৰ মালা, এজোপা ডাঙৰ আহঁত গছৰ তলত বনোৱা ভেটিৰ ওপৰত। এয়াই ৰজা বীৰেন্দ্ৰ ৰাজৰ চৰাইদেউ নগৰ। ৰাগ শুন, আজিৰ পৰা তোৰ নাম ৰাগ নহয়, ৰাগেশ্বৰহে, বুজিলি? আৰু মই এটা চমৎকাৰী বাবা। মই ইয়াত বহি ধ্যান কৰি থাকোঁ, তই নগৰত গৈ এইটো খবৰ বিয়পাই দে, এটা চমৎকাৰী বাবা আহিছে যিয়ে প্ৰতিটো সমস্যাৰ সমাধান দিয়ে। ঠিক আছে, মই গৈ থাকোঁ। ভাই, আমাৰ চমৎকাৰী বাবাৰ কাৰণে কিবা দান দিয়া। এইটো কোন বাবা আৰু ক'ত আছে? ডাঙৰ চমৎকাৰী বাবা হয়। তেওঁৰ ওচৰত প্ৰতিটো সমস্যাৰ সমাধান আছে। নগৰৰ বাহিৰত যে ডাঙৰ আহঁতৰ গছ আছে তাতে বহি আছে। যদি তোমাৰ কিবা সমস্যা আছে তেন্তে তেওঁক লগ কৰা, তেওঁ তোমাক সমস্যাৰ সমাধান দিব। কিন্তু দান দিবৰ বাবে কিবা নিশ্চয় আনিবা। হয় হয়, মই নিশ্চয় যাম। আৰু বেলেগকো কৈ দিয়া, গোটেই নগৰৰ ভালা হৈ যাব। নিশ্চয় বাবাজী, নিশ্চয়। কাঞ্চন গছৰ তলত ধ্যানত বহি আছে আৰু ৰাগে মোনাত বস্তু লৈ তাৰ ওচৰলৈ আহে। মই নগৰত খবৰটো বিয়পাই দিলোঁ, এটি সোনকালে মানুহবোৰ ইয়ালৈ আহিবই, তই প্ৰস্তুত থাক। মইতো কেতিয়াবাৰ পৰাই ৰেডি হৈ আছোঁ, চাওঁ এতিয়া কি হয়। কাঞ্চন আকৌ ধ্যানত বহিবলৈ লয়। তেতিয়াই নগৰৰ মানুহবোৰ তালৈ আহিবলৈ লয়। বাবা, আমাৰ কাম চলা নাই, অলপ কৃপা কৰক। আপুনি যি দান দিবলৈ আনিছে বাবাৰ চৰণত থৈ দিয়ক আৰু বাবাৰ পৰা গুৰুমন্ত্ৰ লওক। দোকানীজনে কাঞ্চনৰ ওচৰত পইচাটো থয় আৰু হাতজোৰ কৰি থিয় হৈ দিয়ে। কাঞ্চনে ইংগিতত দোকানীজনক ওচৰলৈ মাতে আৰু তেওঁৰ কাণৰ ওচৰত কয়, শ্ৰীৰাম। প্ৰতিটো বস্তু বিক্ৰী কৰাৰ সময়ত এইটো নাম মুখত লৈ থাকিবা, গ্ৰাহক বাঢ়ি যাব। মনত ৰাখিবা, তোমাৰ এই মন্ত্ৰ কাকো নক'বা, তোমাৰ পত্নীকো নক'বা। যি আপুনি কয় বাবাজী। মহাৰাজ, আপুনি ৰাজকুমাৰীৰ কাৰণে যোগ্যজন বিচাৰি আছিলে। আমাৰ গাঁৱলৈ এজন চমৎকাৰী বাবা আহিছে, যি বহুত জ্ঞানী আৰু ৰাজকুমাৰীৰ কাৰণে শ্ৰেষ্ঠ। গুৰুদেৱ, মোৰ আপোনাৰ কথাত সম্পূৰ্ণ বিশ্বাস আছে। যদি আপুনি কৈছে তেতিয়া ৰাজকুমাৰীৰ কাৰণে একেবাৰে উত্তম হ'ব। সোণ অলংকাৰ আৰু অনেক উপহাৰ লৈ আহা
আমি এতিয়াই সেই মহান যোগীজনৰ ওচৰলৈ যাম আৰু তেওঁক ৰাজকুমাৰীৰ লগত বিয়া কৰাৰ অনুৰোধ কৰিম। হে চিৰঞ্জীৱী, মই আপোনাৰ কথা যি শুনিছিলোঁ আপুনি সিমানেই তীক্ষ্ণ হয়। মোৰ আগ্ৰহ স্বীকাৰ কৰক। কাঞ্চনে ধ্যানেৰে চকু মেলি চায়। হয় মহাৰাজ, কওকচোন কি অসুবিধা আছে আপোনাৰ? মোৰ ইচ্ছা আছে যে মোৰ জীয়ৰীৰ লগত বিয়াত বহক আৰু এয়া উপহাৰ স্বীকাৰ কৰক। কাঞ্চনে বহু দেৰিলৈকে উপহাৰত অনা সোণ অলংকাৰ আৰু অনেক উপহাৰসমূহ চাই পিছত ৰজাক কয়, মহাৰাজ, মইতো এটা সন্ন্যাসী হয়, মোৰ এইবোৰৰ কি আৱশ্যক? মোক ক্ষমা কৰিব, মই আপোনাৰ কথা গ্ৰহণ কৰিব নোৱাৰোঁ। ৰাগে আচৰিত হৈ কাঞ্চনলৈ চাই থাকে। মই যি শুনিছিলোঁ আপুনি তাতকৈও মহান হয়, মোক ক্ষমা কৰিব যদিহে মই আপোনাক আদৰ নকৰিলোঁ। আপুনি যেতিয়ালৈকে ইয়াত থাকিব মই চেষ্টা কৰিম যে আপোনাৰ একো অসুবিধা নহওক। আৰু ৰজা বীৰেন্দ্ৰৰাজে প্ৰণাম কৰি পুনৰ ঘূৰি যায়। আৰে কাঞ্চন, কি কৰিলি তই? ইমান ভাল সুযোগ এটা হাতৰ পৰা যাব দিলি। ৰাজ কৰিলোহেঁতেন আমি, ৰাজ। তোৰ কি হৈ গ'ল বাৰু? মই সেইটোৱে ভাবিছিলোঁ, কিন্তু আকৌ মই ভাবিলোঁ ইমান দিনে ঈশ্বৰৰ নাম লওঁতে লওঁতে ইমানটোতো বুজি পালোঁ। ঈশ্বৰৰ নামত এনেকুৱা কি কথা আছে যি মীৰা সকলোবোৰ এৰি থৈ বৈৰাগী হৈ গ'ল? কিয় প্ৰহ্লাদে নিজৰ দেউতাৰ ইমান যান্ত্ৰণা সহিল? ময়ো ৰাম নামৰ ধন পাই গ'লোঁ, যাৰ সন্মুখত এই পৃথিৱীৰ সকলো ধন সেমেকা। মই এইবোৰ নাজানো। আমি ইয়াত পইচা বনাবলৈহে আহিছিলোঁ, সন্ন্যাসী হ'বলৈ নহয়। মই যাওঁ, মই অকলেই সকলো কৰিম। তই যি ভাল দেখ কৰ, কিন্তু যদি তই কিবা বিপদত পৰ সম্পূৰ্ণ শ্ৰদ্ধাৰে ঈশ্বৰক নাম ল'বি, তোৰ বিপদ দূৰ হৈ যাব। তোৰ মাথা বেয়া হৈছে। ইমান সহজতে বিপদ দূৰ হোৱা হ'লে সকলো সুখী হ'লহেঁতেন। কাঞ্চনে তাক চাই মিচিকিয়ালে আৰু ধ্যানত বহি থাকে। ৰাগে কাঞ্চনৰ জুলুঙা লৈ গাঁৱলৈ গৈ আছে। কোৱা ভাই, কেনেকুৱা চলিছে? হয় ভাই, সকলো ঠিকেই আছে আৰু ঘৰত সুখ শান্তিও আছে। ইও মূৰ্খ বনি গ'ল। কাঞ্চন সঁচাকৈ বুদ্ধিয়ক। সি এনেকুৱা কথা ক'লে যে কোনেও প্ৰশ্ন কৰিব নোৱাৰে। অলপ ৰেচন দান দিয়ক। দোকানীজনে ৰাগৰ জুলুঙাত চাউল দিব যায়। তেতিয়াই ৰাগ, এইবোৰ কি দিছা? ইমানবোৰ মিঠাই আৰু পেৰা আছে তোমাৰ দোকানত আৰু তুমি এই চাউল দিছা? ইয়াৰ পৰা কিবা দিয়া। কিন্তু বাবাইতো এইবোৰ কথা নকয়। তোমাক কিয় লাগে? যি কৈছোঁ সেইটো শুনা। ৰাগ আগলৈ গ'ল আৰু সোণাৰীৰ দোকানত দোকানীৰ লগত। ভাই, কেনেকুৱা চলি আছে বেপাৰ? বাবাৰ কৃপাত সকলো ভালেই চলি আছে। কওকচোন কেনেকে সহায় কৰিব পাৰোঁ? বাবাৰ কাৰণে কিবা দান দিয়া। ইয়াৰ আগতে তেওঁ মোৰ আচল ৰূপ গম পাই তেওঁৰ পৰা তাকৰা দান লৈ গাঁৱৰ পৰা লুকাই দিম। পিছত এই মানুহবোৰ কাঞ্চনৰ পিছত পৰিব তেতিয়া সি গম পাব। বাবাৰ কাৰণে কিবা দান দিয়া। সোণাৰীয়ে পইচা উলিয়াই দিবলৈ ল'লে। আৰে, এইবোৰ কি ভিক্ষা দিছা? বাবাৰ কৃপাত তোমাৰ দোকান চলিছে, ইমানবোৰ সোণৰ বস্তু আছে, তাৰ পৰা দিয়া। অলপমান দামী, যিমান দিবা তাতকৈ বেছি পাবা। এই বাবা কি হৈছে? বাবাক দিলে মোৰনো কি লোকচান হ'ব? সোণাৰীয়ে এডাল সোণৰ অলংকাৰ ৰাগক দিলে। এয়া লওক বাবা। বহুত ধন গোটাই ল'লোঁ মই। এয়াই বহুত দিন কাম চলি যাব। বহুত ভোক লাগিছে, অলপ মিঠাই খাই লওঁ। ৰাগে এজোপা গছৰ তলত বহি মিঠাই খাবলৈ ল'লে। তেতিয়াই তাত 4টা ডাকুৱে মুখত কাপোৰ, ক'লা কাপোৰ আৰু হাতত পিষ্টল লৈ আহিল। যি আছে আমাক দিয়া, নহ'লে আমি তোমাক মাৰি পেলাম। ৰাগে ভয়ত নিজৰ জুলুঙা তেওঁলোকক দি দিলে। তেতিয়াই ডাকুসকলৰ মালিকৰ মুখৰ কাপোৰ খোল খাই যায়। ৰাগে তেওঁক দেখি যায়। এতিয়া তই মৰিবই লাগিব, কিয়নো তই মোৰ চেহেৰা দেখি গ'লি। হে ভগৱান, এইবোৰ কি হৈছে? কেনেকৈ বাচোঁ? ইহঁতৰ পৰা পলাবলৈ চেষ্টা কৰিলেও ইহঁতে মাৰিব। কি কৰোঁ ভগৱান? তেতিয়াই তাৰ কাঞ্চনৰ কথা মনত পৰিলে। সম্পূৰ্ণ শ্ৰদ্ধাৰে ঈশ্বৰক নাম ল'বি, তোৰ বিপদ দূৰ হৈ যাব। ৰাগে চকু মুদি আধু কাঢ়ি, হে প্ৰভু মোক ৰক্ষা কৰা, হে প্ৰভু মোক ৰক্ষা কৰা। ডাকুসকলৰ মালিকে ৰাগক উঠাই লৈ, শুন, ৰজাৰ চিপাহী আমাৰ পালে আহি আছে, সেইকাৰণে তোক এৰি দিছোঁ। যদি তই কাৰোবাক আমাৰ কথা কোৱাৰ চেষ্টাও কৰ, তেতিয়া তোক আমি জীয়াই নথম। এইটো ল তোৰ জুলুঙা। ডাকু পলাই গুচি গ'ল। ৰাগে সন্মুখৰ ফালে চিপাহী অহা দেখি মনত, হে প্ৰভু মোৰ ভুল হ'ল, যি মই কাঞ্চনৰ কথা বুজি নাপালোঁ। মই কাঞ্চনৰ ওচৰলৈ এতিয়াই যাওঁগৈ আৰু তাৰ লগত থাকি আপোনাৰ ধ্যানত জীৱনটো কটামগৈ।
মোক ক্ষমা কৰি দে কাঞ্চন। মই ঈশ্বৰৰ নামৰ মহিমা বুজি নাপালোঁ, কিন্তু মই এতিয়া বুজি পালোঁ আৰু তোমাৰ লগত ঈশ্বৰৰ নামৰ ধন আঁকোৱালি ল'ব বিচাৰোঁ। কাঞ্চনে ৰাগক সাৱটি ধৰিলে।